গুড মৰ্নিং এভৰিৱান মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাই ওলাইছোঁ শিৱদৌললৈ বুলি ভাবিছোঁ। আজি মাহঁতক তালৈকে লৈ যাওঁ এইদৰে আৰু বেটাক চাওকচোন ককাকৰ কোচত বহি তাৰ নমুনাবোৰ। আৰু আমি পালোহি দৌলৰ ওচৰ, ইয়াতে নামি দিলোঁ বাহিৰতে। ইয়াৰ পৰাই চাকি তাকিখিনি লৈ যাওঁ, মানে যিখিনি বঢ়াব লাগে গোটেইখিনি লৈ যাওঁ ইয়াৰ পৰা শৰাই চৰাই। এইদৰে আৰু ভিডিঅ' আৰম্ভ কৰি দিলোঁ, ইয়াৰ পৰাই লৈ লৈছোঁ ইয়াতে। আৰু এনেদৰে আমি ভিতৰলৈ সোমাই গ'লোঁ। আৰু শাওণ মাহ পৰিছে যিহেতু মানুহৰ ভিৰো আছে, অলপ আহি আছে মানুহবোৰ প্ৰায়। ইমান বেছি ৰ'দ দিছে নহয়, গোটেই পুৰিছে গাবোৰ। এনেদৰে ইয়াতেই জ্বলাই দিছোঁ বাহিৰতে চাকি ধূপ গোটেইখিনি বাহিৰতে ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ। সৰু সৰু ঘৰো বনাই দিছে, খালি বতাহটো দি আছে কাৰণে অকণমান অসুবিধা হৈছে চাকি জ্বলাবলৈ। এনেদৰে মানুহবোৰ আহি আছে দেখিছেনে। আৰু মন্দিৰলৈ আহি যে মনটো সঁচাকৈয়ে ইমান বেছি পাতল পাতল লাগে। গোটেইখিনি এবাৰ দেখাই দিছোঁ ৰ'ব আপোনালোককো। পৰিৱেশটো দেখিছেনে কি ধুনীয়া লাগিছে। আমাৰো চাকি তাকি দিয়া হৈ গ'ল, এতিয়া যাবলৈ ওলাইছোঁ। আৰু পুখুৰীটো দেখিছেনে কি ধুনীয়া লাগিছে দূৰৰ পৰা। সেয়া আমি ঘৰলৈ বুলি গৈ আছোঁ এতিয়া, আৰু ক'তো নেনামো, মানে ইমান বেছি গৰম দিছে। কিবা এটা লৈ যাম আৰু ঘৰলৈ। আৰু সন্ধিয়া সময়ত আমাৰ ওচৰৰে মানুহ এঘৰৰ ল'ৰাটোৰ বাৰ্থডে আছিলে, তালৈকে বুলি গৈছোঁ আমি গোটেইখিনি। মা দেউতা সকলোকে মাতিছে ৰাতি ভাত সাজ খোৱাকৈ, সেইকাৰণে গৈছোঁ এনেদৰে। আৰু সেইফালে চাওকচোন মানুহজনীয়ে কিমান ধুনীয়াকৈ সজাইছে এইবোৰ। কেতিয়াবা দেখুৱাম বাৰু ভালকৈ আপোনালোকক। এইফালে ল'ৰা ছোৱালীবোৰৰ ফূৰ্তি দেখিছেনে। দাদা সেইফালে পূৰা ব্যস্ত হৈ আছে। আৰু এয়া পিছদিনা মাহঁত গ'লগৈ, থ'বলৈ গৈছিলোঁ ট্ৰেইনত। আৰু তাৰ পৰা আহি মই একেবাৰে ভাত বনাবলৈ লৈছোঁ ইয়াতে। মানে মনটোও বহুত ভাল লগা নাই, সেইকাৰণে যি আছে তাকেই বনাই থওঁ বুলি এইদৰে বনাবলৈ লৈছোঁ। অকণমান পনীৰ লৈছোঁ বনাবলৈ। পনীৰ কমকৈ লৈছোঁ মই অকলে কাৰণে, এওঁ বেছি ভাল নাপায় খাই, এপিচ বা দুপিচহে খাব এওঁ। সেইকাৰণে এনেদৰে মই মিক্সিত গোটেইখিনি দি দিছোঁ। কাজু বাদামখিনি অকণমান তিয়াই লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া আমাৰ পিছা হৈ গ'ল। অকণমান পানী দি দিছোঁ, যিহেতু বস্তু আমাৰ বেছি নাছিলে সেইকাৰণে। ইয়াতে পনীৰখিনি অকণমান ফ্ৰাই কৰি লৈছিলোঁ, আৰু ইয়াতে গোটেইখিনি বেটাৰ দি দিলোঁ মই ইয়াতে। অকণমান পানী দি দিছোঁ, নহ'লে লাগি ধৰিবও পাৰে সেইকাৰণে। আৰু এইখিনি এনেকুৱা হৈছে, ইয়াতে আপোনালোকে আলু বইল কৰিও দিব পাৰে গ্ৰেভিটো ডাঠ হ'বৰ কাৰণে। মই বৰ এটা ভাল নাপাওঁ, এনেকুৱা পাতল হ'লেই ভাল পাওঁ। আৰু ইয়াতে অকণমান চচ দি দিছোঁ, টমেটো চচ, যিহেতু বিলাহী দিয়া নাছিলোঁ সেইকাৰণে কালাৰটোৰ কাৰণে দি দিছোঁ ইয়াতে। চচ দিওঁতে কালাৰটো দেখিছেনে কি ধুনীয়া আহিছে। আৰু ইয়াতে এতিয়া দি দিম মই অকণমান ভাজি থোৱা পনীৰখিনি। এয়া এনেকুৱা হৈছে। এইখিনিও একোটল মাৰিলে নমাই থ'ম, হ'বই প্ৰায়। আৰু এইফালে বনাই আছোঁ মই ভাতকেৰেলা, আলু, পটল এইদৰে অকণমান ফ্ৰাই কৰি আছোঁ। আৰু সেইখিনি হোৱাত ইয়াতে বহাই দিম মই তিতাকেৰেলা দেউতাৰ কাৰণে আনিছিলে। ইয়াতে এটা অকণমান আলু দিছোঁ সৰু সৰুকৈ কাটি, নহ'লে তিতাটো বেছি হৈ যাব যে। আলুটো দিলে অকণমান তিতাটো কমি যাব। তিতাকেৰেলা খাই ময়ো বহুত বেছি ভাল পাওঁ। এয়া আমাৰ ভাজিখিনি হৈ গ'ল। আৰু পনীৰখিনি এনেকুৱা হৈছে, পনীৰ বেছি নাই অকণমান আছে।
আৰু তিতা কেৰেলাও প্ৰায় হৈছে অকণমান কম জুইত মই বহাই থ'ম এইদৰে অলপ সময় আৰু তিয়হ লৈছোঁ চালাড বনাবৰ কাৰণে আজি চিম্পুল ভাত বনাবলৈও মন নাই খাবলৈও মন নাই আৰু এইফালে আছে অকণমান খাৰলি শেষেই হ'বলৈ হ'ল মাহঁতে লৈ আহিছিলে ঘৰৰ পৰা আৰু ভাত হ'ল বাপে পুতেকক মাতিবলৈ আহিছোঁ চাওকচোন কি কৰি আছে আহা ভাত খাবলৈ আজিলৈ আহিছোঁ পিছে ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ বাই বাই